Hello, good morning. আজি আমাৰ পুতুকাৰ বাৰ্থডে হয়। আমি সেইকাৰণে টেম্পল যাম এতিয়া। টেম্পললৈ ওলালোঁ, ইহঁতিবোৰ চব তললৈ গ'ল। মই এতিয়া দৰ্জা লক কৰি ওলাইছোঁ আৰু আমি এতিয়া টেম্পল যাম। আৰু এতিয়া ইয়াৰ পৰা আমাৰ হোটেলৰ পৰা টেম্পললৈ অলপ দূৰ হয়। আমি এতিয়া কেব বুক কৰিবলৈ লৈছোঁ। কেব বুক কৰি পেলাই আমি এতিয়া তালৈকে যাম। তাৰপাছতে আপোনালোকক দেখাই থাকিম। আৰু মই এযোৰ কাপোৰ যে পিন্ধিছোঁ, সেই কাপোৰযোৰ মই নিজে কৰা হৈছিলে। মই তালৈ লৈ গৈছিলোঁ সেইযোৰ। মই পাছত ফটো দি দিম আৰু কাপোৰযোৰ ফুলকৈ চাব পাৰিব। এতিয়া ব'লক তললৈ যাওঁ আৰু আমাৰ কেব আহিব। তেতিয়ালৈকে অলপ দেৰি ৰওঁ আৰু আমাৰ টিকলা বাৰ্থডে বয়ক তলত দেখাম। আমাৰ মানে আজি ইমান একো বিশেষ কাম নাছিলে আৰু আজি বাৰ্থডে হয় কাৰণে আমি একচুৱেলি আজি মন্দিৰ যোৱা প্লানটো ৰাখিলোঁ। ৰাতিপুৱাই আমি সেইকাৰণে মন্দিৰলৈ বুলি ওলাই গৈছোঁ। এইটো আমাৰ বাৰ্থডে বয়, 1 year old baby. এই পুতুকা হাতটো এয়া আমি এতিয়া মন্দিৰলৈ যাওঁ। বাকী লাটুৱে কেব বুক কৰিছে, আহিব দিয়া, তাত গৈ লগ পাম। আমি মন্দিৰৰ ওচৰ পালোহি। এতিয়া আমি চাকি বন্তি লৈ লওঁ। চাকি বন্তি লোৱা আমি কপালেশ্বৰ মন্দিৰৰ ওচৰ পালোহি আৰু মন্দিৰৰ ওচৰত ইমানবিলাক দোকান আছে, চবতে চাকি বন্তি। আৰু তাত বিশেষকৈ এটা বস্তু বহুত ফেমাছ হয়, সেইটো হৈছে গজৰা। আৰু মই তাত মন্দিৰলৈ গৈছোঁ আৰু তাত মানে যিসকলে মানে মেৰিড হয় তেওঁলোকে চবেই চুলিত গজৰা লগায়। ময়ো গজৰা এডাল কিনি লগাই ল'লোঁ। আজি পূৰা ৰ'দ দিছে, মই পূৰা গজৰাটো ধুনীয়াকৈ লগাই ল'লোঁ। একদম ভাল লাগিছে। আমি এতিয়া মন্দিৰত এণ্ট্ৰি মাৰিছোঁ আৰু এণ্ট্ৰেঞ্চেদি মই দেখাম হা। এয়া মন্দিৰৰ একেবাৰে মূল দুৱাৰ। এই দুৱাৰেদি গৈ পেলাই তাৰপাছত বাৰাণ্ডা নিচিনা আছে, মানে মন্দিৰৰ মানে প্ৰাংগণটো ষ্টাৰ্ট। আৰু ভিতৰলৈ গ'লে সেই মন্দিৰৰ ভিতৰ হৈ যায়। এয়া যে দেখিছে তিনিজন মন্দিৰ, তিনিজন ভগৱানৰ মূৰ্তি এনেকৈ ভিতৰে আছে। আৰু ভিতৰেদি মানে এটা স্পেচিয়েল এণ্ট্ৰেঞ্চ লৈ পেলাই যাব পাৰি। আৰু আমি সেই তাত টিকেট কাটি পেলাই আমি ভিতৰতো এনেকৈ দৰ্শন কৰিবলৈ গৈছিলোঁ। তাত বাহিৰে ভিডিঅ' কৰিব পাৰি, ফটো উঠাই ল'ব পাৰি, কিন্তু মানে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। আৰু মই তেতিয়া ভিডিঅ' কৰি থাকোঁতে এজনে মোক কৈছিলে ভিডিঅ' কৰিব নোৱাৰে বুলি। তাৰপাছৰ পৰা মই ভিতৰত ভিডিঅ' কৰা নাই আৰু তাৰপৰা মই বাহিৰে ভিডিঅ'খিনি কৰিছিলোঁ। আৰু কুজি ভাল লাগিছে। তোৰ কৈ দিয়া লিয়ান। বেলেগ বহি একদম কথা পাতিছে পূৰা। কি কথা পাতিছে সিয়ে গম পায় আৰু দেই। কপালেশ্বৰ মন্দিৰৰ এটাই বিশেষত্ব আছিলে, সেয়া হৈছে এইটো একচুৱেলি শিৱ মন্দিৰ হয়, লগতে কাৰ্তিক আৰু গণেশ। তাত যে তেওঁলোকৰ ভাষাটো বুজিবলৈ ইমান দিগদাৰ নহয়, কোনো জনমত মই এইটো শিকিব নোৱাৰোঁ, নেক্সট টু ইম্পচিবল। কিন্তু প্ৰনাউন্সিয়েশ্যনবিলাকো এনেকৈ কয় যোনটো মানে ধৰিবই নোৱাৰি। তেওঁলোকে কাৰ্তিকেয় বুলি কওঁতে মই বুজিয়ে নাই পোৱা। বহুত দেৰি মূৰত পিকক কিবা কিবি চব বুজাই মেলি কওঁতে মই গম পাইছোঁ যে লৰ্ড কাৰ্তিকেয় হয়। ইমান বেছি আমাৰ প্ৰব্লেম হৈছিলে চেন্নাইত ঘূৰোঁতে, মানে কি ক'ম, মানে একেবাৰে তেওঁলোকৰ ভাষাটো মানে নেৰেই। মানে কিছুমানেতো বেছিক ইংলিছটোও বুজি নাপায়। আৰু যদি তুমি হিন্দীত বুজাবলৈ যোৱা, তেওঁলোকেতো হিন্দীটো জানে যদিও একদম ট'টেলি মানে নেগলেক্ট কৰে, একদম নকয়ে। আকৌ সিহঁতি ওলটাই মানে আনচাৰটো আকৌ সেই তামিলতে দিয়ে। সেই ভগৱান, মাথা বেয়া হৈ গৈছিলে। এইটো তেওঁলোকৰ ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট হয়। যেতিয়া মানে বজাই দিছিলে, গোটেই মানে পৰিৱেশটো, গোটেই মন্দিৰৰ চাৰিওফালটো মানে বেলেগ এক কিবা জাগ্ৰত টাইপ লাগি গৈছিলে, মানে বহুত বেলেগ লাগি গৈছিলে। আমি নিজেও সেইটো ফিল কৰিছিলোঁ, মানে বহুত বেলেগ লাগে, বহুত ভক্তি আহি যায় আৰু শুনি পেলাই ভাল লাগিছিলে। কিন্তু বহুত লাউড আছিলে বাৰু।
আমাৰ চব হৈ গ'ল আমি ইমান ধুনীয়াকৈ মানে চব এনজয় কৰিলোঁ ভাল লাগিলে ফটো চটো ল'লোঁ এতিয়া আমাৰ পোৱালি দুটা ইয়াৰ পৰা নাযায় সেইকেইটা গোটেই মানুহৰ মাজে মাজে ঘূৰি ফুৰিছে বিশেষকৈ এইটো টিকলাটো তাৰ আজি বাৰ্থডে সি বেয়া ভাল পাইছে ই নাযায় ঢেৰ মানুহ দেখিছে ই ঘূৰি ফুৰিছে দেউতাক তাৰ পিছে পিছে ঘূৰি ফুৰিছে বৰ ভাল লাগিলে কপালেশ্বৰ মন্দিৰলৈ গৈ আৰু তাত মন্দিৰবিলাকৰ এটা এটা মানে চাবলগীয়া আছিলে যে ওপৰত ইমান ধুনীয়া ধুনীয়াকৈ মূৰ্তিবিলাক খোদিত কৰা থাকে খুব বেছি ভাল লাগে চাই বহুত ধুনীয়া হয় আৰু যিহেতু সিদিনা তাৰ বাৰ্থডে আছিলে তো আমি সোনকালে ৰুমলৈ যোৱাৰ কথাও ভাবিছিলোঁ আৰু ৰুমত গৈ পেলাই সৰুকৈ চেলিব্ৰেশ্যন কৰিম বুলিও ভাবিছিলোঁ যিহেতু তাৰ আজিটো ফাৰ্ষ্ট বাৰ্থডে আছিলে আৰু আমি তাতে আমাৰকেইটাৰ মাজতে আৰু সৰুকৈ আমি চেলিব্ৰেট কৰিলোঁ তাৰপাছত এতিয়া কি কৰিব পাৰোঁ চাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক লাইক কৰিব কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰিব থেংক ইউ এইটো কুকুৰাটো এইটোৱে পুতুকাক খেদিব লৈছিলে বোলে পুতুকা তোমাৰ যাব মন নাই তোমাৰ যাব মন নাই অঁ মই ল'ম আহা মই লওঁ দেই